চুৰেণ, খেতিৰ দৰা যিমানখিনি কষ্ট কৰিলোঁ সেই অনুপাতে দেখোন খেতি নহ'লেই। তই ঠিকে কৈছ ককাইদেউ, পথাৰডৰালৈ আহিলে দেখোন মনটো বেয়াই লাগে। ইমান কষ্টৰে খেতি কৰিছিলোঁ, এতিয়া চাচোন একেবাৰে সকলো শেষ হৈ আছে। এটা কথা নহয় চুৰেণ, তই জানো এইবাৰ বেংকৰ পৰা লোন লোৱা নাছিলি? লোনৰ কিস্তিবিলাক পৰিশোধ কৰি আছনে? কি ক'ম আৰু তোক ককাইদেউ, লোনটো ল'লোঁ, কিস্তি ঘূৰাব পৰাই নাই। আজি 3 মাহেই হ'ল। ভাবিছিলোঁ খেতিৰ ফচলবিলাক বিক্ৰী কৰিব পাৰিলে আটাইকেইটা কিস্তি একেলগেই মাৰি দিম, কিন্তু নহ'বগৈ দেখোন। মোৰ বৰ চিন্তা হৈছে, কি হ'বগৈ জানো। এইবাৰ বতৰে আমাৰ দৰে কৃষকৰ মূৰত ভালকৈ ৰাম টাঙোন মাৰিলে। বাৰু হ'ব দে, এনেকৈ পথাৰৰ ৰ'দখনৰ ৰৈ থকাতকৈ ঘৰলৈয়ে যাওঁগৈ। বল বল, ময়ো যাওঁ। এনেইনো পথাৰখনৰ ৰৈ থাকি কি কৰিম, মনহে বেয়া লাগে। আপুনি এনেকৈ ইয়াত বহি আছে যে, আপোনাৰ ভোক লগা নাই জানো? আহক ভিতৰলৈ, কিবা এটা খাব দিওঁগৈ। যা, কিবা এটা দেগৈ, কিন্তু কমকৈ দিবি, তেনেকৈ পেটত ভোক নায়েই মোৰ। হ'ব, মই খাবলৈ উলিয়াওঁগৈ। আপুনিও মুখ হাতকেইটা ধুই আহকগৈ। ইয়াত এনেকৈ বহি চিন্তা কৰি থাকিব নালাগে, যাওক। আপুনি মুখৰ আগত খাবলৈ লৈ এনেকৈ হাতেৰে লিৰিকি বিদাৰি আছে যে, নাখায় কিয়? খাওক আকৌ। কমলা, পেটত ভোক থাকিলেহে খাব পাৰিম। মোৰ পেটত ভোকেই নাই, কেনেকৈনো খাওঁ? পেটত ভোক নাই মানে? হেৰি, আপোনাৰ গা চা বেয়া হৈছে নেকি? দিনে দিনে আপোনাৰ খাবলৈ মন নোযোৱা হৈ আহিছে যে, এনেকৈ হ'লে কেনেকৈ হ'ব? তইনো কি বুজিবি মোৰ কিমান চিন্তা হৈছে। বেংকৰ পৰা লোন লৈ খেতিবিলাক কৰিলোঁ, এতিয়া চা খেতি নায়েই। বেংকৰ লোনৰ কিস্তিও 3 মাহ ধৰি পৰিশোধ কৰাই নাই। এনেকৈ যদি লোনৰ কিস্তি পৰিশোধ কৰি নাথাকোঁ, সুততে সুত বাঢ়ি বাঢ়ি চক্ৰবৃদ্ধি সুত লাগিবগৈ। তেতিয়া বাৰু ইমানখিনি পইচা কেনেকৈ ঘূৰাই দিম? আৰু পইচাখিনি যদি ঘূৰাই দিব নোৱাৰোঁ, চৰকাৰে আমাৰ পৰা খেতি মাটি ঘৰ বাৰী চব লৈ যাব। কথাটো হয় বাৰু, কিন্তু এইবিলাক চিন্তা কৰি খোৱা বোৱা এৰি দিলে জানো হ'ব? ইমান চিন্তা নকৰিব, ভগৱানৰ ওপৰত বিশ্বাস ৰাখক। চাব, ভগৱানে এই সমস্যাৰ সমাধান আমাক নিশ্চয় দিব। হ'ব হ'ব কমলা, তই মোক ভগৱানৰ কথা কৈ আশ্বাস দিবলৈ আহিব নালাগে। আৰে তই ভগৱানক পুৱা গধূলি সদায় পূজা কৰি থাক, কিন্তু কতা তোৰ ভগৱানে দেখোন সদায় আমাক কষ্টৰ মাজতে ৰাখিছে। এইবোৰ মিছা আশা মোক নিদিবি দেই। নাপায় নাপায়, ভগৱানক তেনেকৈ ক'ব নাপায়। গৃহস্থ গৃহস্থ, চাওঁ ওলাই আহকচোন। বাহিৰত আকৌ এয়া কোনে মাতিলে? যাওঁচোন চাই আহোঁগৈ। তয়ো যাওঁ ৰ। বাৰু চুৰেণ দাস হয়নে? বাইদেউ, ময়ে চুৰেণ দাস, কওকচোন। হয়, মই বেংকৰ পৰা আহিছিলোঁ। আপুনি বেংকৰ পৰা লোন এটা লৈছিলে নহয়, আজি 3 মাহে লোনৰ এটা কিস্তিও ঘূৰোৱা নাই। সেইবাবে আপোনাৰ সুতৰ ওপৰত সুত হৈ বহুতকেইটা টকা হৈ গ'ল। গতিকে আপুনি টকাখিনি ঘূৰাই দিব নোৱাৰালৈকে আপোনাৰ খেতি মাটি আৰু ঘৰটো আমাক খালী কৰি দিব লাগিব। বাইদেউ, এইবোৰ আপুনি কেনেকুৱা কথা কৈছে? আপুনি আমাক কেইদিনমান দয়া কৰক। লোনটো লৈছিলোঁ যদিও খেতিৰ ফচল বিক্ৰী কৰি লোনৰ কিস্তি ধাৰ মাৰিম বুলি ভাবিছিলোঁ, কিন্তু বতৰৰ বাবে গোটেই খেতি নষ্ট হৈ গ'ল। সেইবাবেহে কিস্তি ঘূৰাই দিব পৰা নাই। আপুনি দয়া কৰি আমাক এই ঘৰটোৰ পৰা উলিয়াই নিদিব, নহ'লে আমি দুয়োটা ক'ত যাম, কি কৰিম? আমি দেখোন জীয়াই থাকিব নোৱাৰিম। বাইদেউ, আমাক আপুনি কৃপা কৰক। আপোনালোকে মোক বেয়া নাপাব। আপোনালোকক ঘৰৰ পৰা উলিয়াই দিবলৈ বা আপোনাৰ খেতি মাটিখিনি কাঢ়ি নিবলৈ মোৰ কোনো তেনেকুৱা চখ নাই, কিন্তু কি কৰিব, বেংকৰ এয়া নিয়মেই। গতিকে আপোনালোকে এই ঘৰটো খালী কৰি দিবই লাগিব। তাত মই আপোনালোকক একো সহায় কৰিব নোৱাৰোঁ। মই মাথো আপোনালোকক এটাই সহায় কৰিব পাৰোঁ, আপোনালোকক এতিয়াই ঘৰৰ পৰা উলিয়াই দুৱাৰত তলা লগাবলৈ কৈছিলে, কিন্তু মই আপোনালোকক 2-3 ঘণ্টামান সময় দিব পাৰিম। আপোনালোকে টালি টোপোলা বান্ধি আৰু 2-3 ঘণ্টাৰ পাছত এই ঘৰটো খালী কৰি দিব। খেতি কৰি থকা কৃষকজনৰ যদি খেতি কৰিবলৈ খেতি মাটিয়ে নাথাকে, তেতিয়াহ'লে সেই কৃষকজন আৰু কৃষকজনৰ পৰিয়ালটো কেনেকৈ চলিব? জীৱনত প্ৰথম দেখিলোঁ কৃষকৰ খেতি নাই। কমলা, এতিয়া দুখ কৰি লাভ নাই। আমাৰ হাতত মাত্ৰ সময় 3 ঘণ্টাহে আছে, আৰু চাচোন গধূলি হ'বই অলপ পাছত। গতিকে আজি ৰাতিটোৰ বাবে কাৰোবাৰ ঘৰত থাকিবলৈ ব্যৱস্থা কৰিব লাগিব নহয়। ব'ল, এইদৰে কান্দি কাটি কি লাভ? আৰু চা, তই বেয়া পালেও মই ক'বই লাগিব, তই এইদৰে সদায় আৰু ভগৱানক পূজা অৰ্চনা কৰিব নালাগে। চা, তই সদায় পূজা অৰ্চনা কৰ, কিন্তু ভগৱানে আমাক কি কৰিছে? সদায় বিপদ, সদায় বিপদ। এইবিলাক ভগৱানে আজিকালি ধনী ধনী মানুহকহে কৃপা কৰে, আমাৰ দৰে দুখীয়া মানুহক ভগৱানে কৃপাই নকৰে। গতিকে তই এইবিলাক ভগৱান চগৱান বাদ দে। এতিয়া ব'ল, ভিতৰলৈকে যাওঁ। ব'লক ব'লক, শেষবাৰলৈ ঘৰৰ ভিতৰখনত এবাৰ সোমাই যাওঁ। নাজানো আৰু এইটো ঘৰ আমাৰ কপালত আকৌ উভতি আহে নে নাহে। ব'লক। অ' মাহীদেউ, মাহীদেউ। চুৰেণ, কচোন কি হ'ল? মাহীদেউ, তই বাৰু আমাৰ দুটাক আজি ৰাতিটোৰ বাবে তোৰ ঘৰত ৰাখিব পাৰিবিনে? বৰ বেয়া দিনত আহিলি নহয় বোপাই, ৰাখিব পাৰিলোহেঁতেন, কিন্তু এতিয়া মই মানুহজনীয়ে ঘৰত নাথাকোঁ। ঐ, জেতুকী ঘৰলৈ মাতিছে,
তাহাঁতৰ ঘৰলৈ যাওঁ বুলি ওলাই আছোঁ। আজি তহঁত দুটাক মই ৰাখিব নোৱাৰোঁ। হ'ব দে, উপায়োতো নাই, তই জেতুকী ঘৰলৈকে যা। কমলা, দেখিলি এইবিলাক আপোন মানুহ, এই সুখৰ সময়তহে, দুখৰ সময়ত কাৰোৰ পৰা সহায়ৰ হাত এখন নাপাওঁ। এইদৰে মানুহৰ ঘৰত থাকিবলৈ আশ্ৰয় বিচাৰি ফুৰাতকৈ দুইটা ওলাইয়ে যাওঁগৈ ব'ল, হাবিৰ ফালৈকে যাওঁগৈ, তাতে ৰাতিটো কিবা এটা কৰি কটাম আৰু। ময়ো সেইটোকেহে ভাবিছোঁ। এইদৰে মানুহৰ ঘৰত থাকিবলৈ আশ্ৰয় বিচাৰি ফুৰাতকৈ জংঘলৰ ফালে যোৱাই ভাল হ'ব। ইয়াত আমাক কোনোৱে আশ্ৰয় নিদিয়ে। ব'লক যাওঁ। ভগৱান, হেৰি মই আৰু নোৱাৰোঁ যাবলৈ। ভৰিটোত বৰ বেয়াকৈ দুখ পালোঁ। ইছ ৰাম ৰাম, গোটেই ভৰিখন দেখোন ৰঙা হৈ গৈছে। আৰু আগলৈ যাব নালাগে, এইখিনিতে অলপ বহি জিৰাই লওঁ। এই মোৰ ইমান পানী পিয়াহ লাগিছে, আপুনি মোক পানী অকণ আনি দিব পাৰিবনে? ঠিক আছে তেতিয়াহ'লে, তুমি এইখিনিতে অলপ বহি থাকা, মই অলপ পানী বিচাৰি যাওঁ। ভগৱান, ইমান আৰু আমাৰ ওপৰত তুমি দুখ চাপি দিয়া। চাৰিওফালৰ পৰা কেৱল দুখেই দুখ। আমাৰ জীৱনত আৰু সুখ নাহিবই নেকি ভগৱান? অ' বোৱাৰী, তোমাৰ ভৰিখন কি হ'ল? জানো মোৰ ভৰিখন কি হ'ল। এইফালেদি খোজকাঢ়ি আহি থাকোঁতে হঠাতে ভৰিখনত দুখ পালোঁ। এতিয়া দেখোন ভৰিখন ফিটেই কৰিব নোৱাৰা হ'লোঁ। বহুত বিষাইছে। ভৰিখন অলপ মই মালিচ কৰি দিওঁ। আচৰিত, আপুনি মোৰ ভৰিখনত হাত দিয়াৰ লগে লগে মোৰ ভৰিৰ বিষটো একেবাৰে নাইকিয়া হৈ গ'ল যে। আপুনি কোন হয় বাৰু? আপুনি মানুহ হ'বই নোৱাৰে। দেৱীমা, আপুনি আহিছে মোৰ ওচৰলৈ। মোৰ জীৱন ধন্য হৈ গ'ল দেৱীমা। তোমাৰ দুখবোৰ দেখি মই তোমাৰ ওচৰলৈ নহাকৈ নোৱাৰিলোঁ। সেইবাবে আজি মই তোমাৰ ওচৰলৈ আহিছোঁ। দেৱীমা, আমাৰ কপালত ইমান দুখ কিয় বাৰু? সদায় তোমাক পূজা অৰ্চনা কৰোঁ, অথচ তুমি আমাৰ দুখ অলপো দূৰ কিয় নকৰা? এই দুখৰ বাবে মোৰ ওপৰত দুখ দি কোনো লাভ নাই। তোমালোকৰ কপালত যিখিনি লিখা আছে সেইখিনিহে হ'ব। এতিয়ালৈকে তোমালোকৰ কপালত কেৱল দুখেই লিখা আছিল, কিন্তু এতিয়াৰ পৰা তোমালোকৰ সুখৰ আৰম্ভণি হ'ব। তোমালোকৰ কপালত এতিয়া সুখ লিখা আছে। কিয়নো আমাৰ সুখৰ আৰম্ভণি কেনেকৈ হ'ব দেৱীমা? আমাৰ আনকি থাকিবলৈও এটা ঘৰ নাই। আমি অঘৰী হৈ গ'লোঁ। এতিয়া মই তোমালোকক সহায় কৰিবলৈ আহিছোঁ নহয়, ইমান চিন্তা কৰিব নালাগে। মই তোমালোকক এটা লিপষ্টিক দিছোঁ, লোৱা। এই লিপষ্টিকটোৱে তোমালোকৰ সকলো দুখ দূৰ কৰিব। এটা লিপষ্টিকে আমাৰ ইমানখিনি দুখ কেনেকৈ দূৰ কৰিব দেৱীমা? এই লিপষ্টিকটোৱে তোমালোকৰ সকলো দুখ দূৰ কৰিব, কাৰণ এইটো লিপষ্টিক মই দিছোঁ তোমালোকক। এই লিপষ্টিকটোৰ পৰা তোমালোকে যি বিচাৰা সকলোখিনি সন্মুখত পাবা। কিন্তু এটা কথা, এই লিপষ্টিকটোৰ পৰা ধন আৰু সোণ কেতিয়াও নোপোৱা। ধন সোণ পাবৰ বাবে তোমালোকে মেহনত কৰিব লাগিব। দেৱীমা, মই আৰু মানুহজনে বহুত মেহনত কৰিব পাৰোঁ, গতিকে মেহনত কৰিবলৈ আমি অলপো চিন্তা নকৰোঁ। মই জানো তোমালোকৰ সকলো কথা, চিন্তা নকৰিবা। এতিয়াৰ পৰা তোমালোকৰ কেৱল সুখেই সুখ। এই লিপষ্টিকটোৰ পৰা প্ৰথমে বাৰু মোৰ মানুহজনকে বিচাৰি চাওঁচোন। সেই যাদুকৰী লিপষ্টিক। মোৰ মানুহজন অথনিয়ে পানী আনিবলৈ গ'ল, কিন্তু এতিয়ালৈকে উভতি অহা নাই। মোৰ মানুহজন য'তেই আছে সোনকালে মোৰ ওচৰলৈ আনি দিয়াচোন। কমলা, পানী এইখিনি ওচৰে পাজৰে ক'তোৱে নাছিলে, বিচাৰি বিচাৰি বহুত দূৰ যাব লগা হ'ল। এই আলোৱা পানী। এই ডাঙৰ কথা এটা হ'ল নহয়, মোক আজি দেৱীমাই দৰ্শন দিলে। আৰু চাওকচোন, দেৱীমায়ে মোক এটা যাদুকৰী লিপষ্টিক দি থৈ গৈছে। এই লিপষ্টিকটোৰ পৰা আমি যি বিচাৰোঁ তাকেই পাম, কিন্তু লিপষ্টিকটোৰ পৰা হেনো ধন আৰু সোণ নাপাওঁ। তোমাৰ মূৰৰ বিকৃতি ঘটিছে নেকি? ক'ত ভগৱান চগৱান আছে? ভগৱানক দেখিবলৈ ভাল ভাল মানুহেই নাপায়, তোমাক আকৌ ভগৱান আহি দেখা দিলে। এইবিলাক মিছা মিছা কথা মোৰ আগত নক'বা দেই। মই অলপো মিছা কথা কোৱা নাই। এইটো চাওক আকৌ মোৰ হাতত সোণৰ লিপষ্টিক। লিপষ্টিকটোক বাৰু তুমি আমাৰ ঘৰটো আৰু খেতি মাটিখিনি বিচাৰি চোৱাচোন, দিয়ে নে নিদিয়ে, তেতিয়াহে মোৰ বিশ্বাস হ'ব। যাদুকৰী লিপষ্টিক, আমাৰ খেতি মাটিডৰা আৰু আমাৰ ঘৰটো আমাক ঘূৰাই দিয়াচোন। ক'ৰ পৰা উভতাই দিব? এইবিলাক সকলো মিছা প্ৰবঞ্চনা। ব'লাচোন বাৰু গাঁৱৰ ফালেকে অলপ উভতি যাওঁ। বাইদেউ, আপুনি ইয়াত এনেকৈ ৰৈ আছে যে? মই আপোনালোকক বিচাৰি বিচাৰিয়ে এইখিনি পাইছোঁহি। আপোনালোক ক'লৈ গৈছিলে? মই কালিৰে পৰা আপোনালোকক বিচাৰি আছোঁ। আমাক কিয় বিচাৰি ফুৰিছে বাইদেউ?
আপোনালোকে মোক ক্ষমা কৰি দিব। মই অন্তৰৰ পৰা আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। মই আপোনালোকক এনেকৈ ঘৰৰ পৰা উলিয়াই দিব নালাগিছিল। আচলতে সুৰেন দাস নামৰ বেলেগ এজন মানুহৰ ওচৰলৈহে যাব লাগিছিল। নামৰ খেলিমেলিৰ বাবে আপোনাৰ পৰা ঘৰ মাটি লৈ লোৱা হৈছিল। এতিয়া এয়া ঘৰ মাটিৰ কাগজ মই লৈ আহিছোঁ আপোনালোকক উভতাই দিবলৈ। এয়া লওক, মোক ক্ষমা কৰি দিব আপোনালোকে। মই ভগৱানৰ ওচৰত পূজা অৰ্চনা কৰাৰ বাবে আপুনি মোক বহুত গালি শপনি পাৰিছিলে নহয়। এতিয়া দেখিলে ভগৱানে আমাক বিপদত কেনেকৈ সহায় কৰিলে। আমাৰ হেৰাই যোৱা ঘৰ মাটি আমি আকৌ উভতাই পালোঁ। হয় বাৰু কথাটো, মোৰ সেইটো ভুল আছিলে। পিছে কমলা, আমাৰ লোনটোৰ সময়সীমা আৰু 6 মাহলৈ বঢ়াই দিলে নহয়। এতিয়া এই 6 মাহত কিবা এটা খেতি কৰি আমি লোনটো সম্পূৰ্ণ ঘূৰাই দিব লাগিব। এতিয়ানো কি খেতি কৰিব পৰা যাব? সোনকালে ওলোৱা কিবা এটা খেতি কৰিব লাগিব, কিন্তু গুটি ক'ত পাম? কিয়, তোমাৰ যাদুকৰী লিপষ্টিকটো নাই জানো? সেইটোকে অলপমান শাকৰ গুটি বিচাৰাচোন। সেয়াকে কালিলৈ ৰুই থৈ আহিবগৈ লাগিব মাটিডৰাত। মই সেইটো কথা পাহৰিছিলোঁ। ৰ'ব, মই লিপষ্টিকটো অলপ শাকৰ গুটি বিচাৰি লওঁ। গুটি দি হ'লেই নহয়, ভোকো লাগিছে। ব'লক ঘৰলৈকে যাওঁগৈ। মোৰো বৰ ভোক লাগিছে। ব'লা ব'লা ঘৰলৈ যাওঁ। কমলা, চাওঁ ওলাই আহাচোন। কওকচোন, কিয় ইমানকৈ চিঞৰি আছে? শাকৰ গুটিকেইটা দি থৈ অহা আজি কেইবাদিনো হ'ল। পথাৰলৈ পাক মৰা হোৱাই নাই। ব'লাচোন নহ'লে দুইটা গৈ চাই আহোঁগৈ গুটিখিনি গজিছেনে নাই। হয়তো আকৌ, ব'লক ব'লক চাই আহোঁগৈচোন। কমলা, এয়া দেখোন আমি দি থৈ যোৱা গুটিবিলাকৰ গছ নহয়। এইবিলাক দেখোন বৰ বেলেগ ধৰণৰ গছ হৈছে। আমিতো এয়া গছৰ গুটি ৰুই থৈ যোৱা নাছিলোঁ। চাওঁচোন বাৰু এইবিলাকতনো কি ফল লাগে। আৰু কেইদিনমানৰ পাছত আকৌ আহিব লাগিব। এতিয়া ঘৰলৈকে যাওঁগৈ, ব'লক। কমলা, এয়া কি দেখিছোঁ? মই দেখাখিনিকে তুমি দেখিছানে বাৰু? গছবিলাকত দেখোন গোটেই সোণৰ লিপষ্টিক লাগি আছে। ময়ো দেখিছোঁ। গোটেই গছবিলাকত দেখোন এয়া সোণৰ লিপষ্টিক। এইখিনি বিক্ৰী কৰিলে দেখোন আমি একেবাৰতে গোটেই বেংকৰ লোন ধাৰ মাৰিও আমি বহুত কিবা কিবি বস্তু ল'ব পাৰিম। কমলা, এয়া সকলোখিনি তোমাৰ ভক্তিৰ বাবেই হৈছে। মইহে ভগৱানক অবিশ্বাস কৰি বৰ ডাঙৰ ভুল কৰি আছিলোঁ। এতিয়াৰ পৰা আৰু মই ভগৱানক অবিশ্বাস কেতিয়াও নকৰোঁ। আমাৰ এই বিপদৰ সময়ত ভগৱানে বহুত সহায় কৰিলে। আপুনি ঠিকেই কৈছে। আজি ঘৰলৈ গৈ দুয়োটাই দেৱী মাৰ ওচৰত ভালকৈ প্ৰাৰ্থনা এটা কৰিম ওলাব। আজি বুলিয়েই নহয় কমলা, এতিয়াৰ পৰা সদায় পুৱা গধূলি মই দেৱী মাৰক পূজা অৰ্চনা কৰিম।